নমস্কাৰ সকলোকে মই দীক্ষিতা মই অন্য এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টো হৈছে মোৰ বাৰ্থডে গিফ্টছ আনবক্সিঙৰ। যিহেতু মই দেখা বিচাৰিছোঁ আপোনালোকক প্ৰথমতে মই দেখাম মই পিন্ধি থকা চোলাটো, যোনটো মোক মোৰ মানুহজনে দিছে। তাৰপিছত মই দেখা বিচাৰিছোঁ এইটো কোনে দিছে মোক পাহৰি দেখিলোঁ বাৰু, তেওঁ আপোনালোকো দেখাই আছোঁ। মই চবতকৈ নোৱাৰোঁ এই গিফ্ট খোলা কামটো, মানে এই পলিথিনবিলাকে খুলে মোৰ একদম নহয়। কি হ'ব পাৰে বাৰু, গেছ কৰকচোন আপুনি। কিন্তু গেছ কৰিব দেখাই দিছোঁ। এটা কাপ ধুনীয়া, যোনটো এজোপা গছ আছে, ঘৰ আছে, সূৰ্য এটা আছে। ছেকেণ্ড মই দেখাব বিচাৰিছোঁ এইটো কাপোৰ এযোৰ, যোনযোৰ মোক মোৰ মামীয়ে দিছে। আৰু কাপোৰযোৰ কুৰ্তা আছে, এইযোৰ হৈছে এটা কুৰ্তা দিছে। কালাৰটো মোৰ হ'লে কালাৰটো বহুত পচন্দ আছে। তাৰপিছত আছে এইটো পেণ্টটো মোৰ বেছি পচন্দ আছে তাতকৈ বাৰু। এইযোৰ মোক মোৰ মামীয়ে দিছে। তাৰপাছত মই দেখাব বিচাৰিছোঁ এটা কাপ, যোনটো মোক মোৰ মানুহজনে দিছে। এইটো নৰ্মেল কাপ নহয়, এইটো হৈছে মেজিক কাপ, যোনটোত গৰম পানীতে আপোনাৰ ফটোখন ওলাই পৰিব। মই দেখাইছোঁ, ইয়াত মই গৰম পানীখিনি দি দিলোঁ আৰু আপোনালোকে চাব পাৰে মোৰ শ্বেডটো অলপ অলপ ওলাইছে। আৰু যেতিয়ালৈকে এইখিনি মোৰ ফটোখন ভালকৈ ওলাই যায় তেতিয়ালৈকে মই আপোনালোকক বেলেগ এটা গিফ্ট আনবক্স কৰি দেখাই আছোঁ। এইটো দিছে আমাৰ পাপাৰ বেষ্ট ফ্ৰেণ্ডজনে, মানে মোৰ খুৰা হয়, খুৰাজনে মোক দিছে। কি হ'ব পাৰে বাৰু, এইটো মোৰ বহুত ভাল লাগে। মই তাৰ আগতে এইটো দেখাই দিওঁ আপোনাক। এইটো দেখিছেনে, চাওক মোৰ ফটোখন ওলাই পৰিলে। এইজনীও মই এইখন ফটো আপোনালোকে ধৰিব পাৰিছেনে ক'ৰ? এইখন হৈছে মোৰ যোনটো ইউটিউবৰ প্ৰথমটো ভিডিঅ', তাৰে এইখন ফটো। প্ৰথমটো ভিডিঅ' যেতিয়া মই দিছিলোঁ কামাখ্যা যোৱা, তাৰ ফটো। যদি কোনোবাই সেইটো ভিডিঅ' চোৱা নাই তে মোৰ চেনেলটোত গৈ পেলাই আপোনালোকে চাবগৈ পাৰে। যোনটো মোৰ ফাৰ্ষ্ট ভিডিঅ', সেইটোৱে সেই ভিডিঅ'টোৰে ফটো এইখন হৈছে মোৰ মানে মোৰ মানুহজনৰ মামা বিয়াৰ ফটো, মানে মামাকৰ বিয়াৰ ফটো তেতিয়া উঠিছিলোঁ। আৰু এইখন হৈছে সৰস্বতী পূজা। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ এইটো গিফ্ট। এইটো মই কৈছোঁৱে কোনে দিছে বুলি। ধুনীয়া বস্তু এটা, যোনটো মোৰ বহুত ভাল লাগিছে। দেখিছিল, গণেশ বাবা আৰু সৰস্বতী মা আৰু মাজতে ঘড়ী এটা। এনেকুৱা যে ভগৱানে যেতিয়া গিফ্ট দিয়া যায় তে মনটো এনেই ভাল লাগি যায়। আৰু থেংক ইউ ছ' মাছ, এইটো ইমান ধুনীয়া গিফ্টটো দিয়াৰ কাৰণে। এইটো মোক পঢ়া টেবুলত থওঁ। তাৰপাছত মই দেখাব বিচাৰিছোঁ চকলেট। এইটো দিছে মোৰ আমাৰ আগতে যেতিয়া মই স্কুলত আছিলোঁ তেতিয়া আমাৰ ছাৰ এজন আছিলে, ছাৰজনে মোক দিছে। থেংক ইউ। বৰমা এজনীয়ে দিছে, মানে আমাৰ ঘৰৰ সন্মুখৰ। ইয়াৰ লগত কেছ দিছে, পইচাটো বাৰু দেখুওৱা নাই আপোনালোক। আৰু লগতে এইটো দিছে। এইটো কি হ'ব পাৰে বাৰু, গেছ কৰকচোন। পেইন হ'ব পাৰে নে অন্য কিবা। এই গিফ্ট খোলাটোৱে এটা বহুত ডাঙৰ জামালা, কিন্তু মোৰ বহুত অশান্তি পাওঁ। এইটো এটা পাৰফিউম হয়। পাৰফিউম হয়, ধুনীয়া লাগিছে।
তাৰপাছত মই খুলিম ঘামি জিমি গৈছোঁ যিহেতু ভিডিঅ'ৰ কাৰণে ফেনখন চলাবৰ কাৰণে ফেনখন চলালে মাতটো নাই সেইবাবে ঘামি জিমি গৈছোঁ তেও আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ এইটো কি হ'ব বাৰু মোৰ মতে এইটো কাপেই হ'ব কফি কাপ one more cup লিখা আছে হেপী বাৰ্থডে থেংক ইউ আৰু শেষত মই দেখাব বিচাৰিছোঁ মোৰ অতি মৰমৰ মায়ে দিয়া এটা বহুত মূল্যৱান গিফ্ট যোনটো মই বৰ্তমান যোনটো মই পিন্ধিয়ে আছোঁ আৰু আজিৰ দিনটোত মোৰ কাৰণে এইটো এটা বিশেষ গিফ্ট আছিলে যোনটো মই আপোনালোকক দেখাই আছোঁ কিন্তু তাৰ আগতে মই মোৰ পাপা গিফ্টটো দেখাই দিওঁ এইটো দিছে পাপাই যিহেতু পাপাই জানে ছোৱালী মানুহক চবতকৈ বেছি কি লাগে ছানস্ক্ৰীম যিহেতু ৰ'দত ওলালে ছোৱালী মানুহৰ প্ৰব্লেম হয় সেইবাবে পাপাই মোক ধুনীয়া এটা ছোৱালী মানুহৰ বস্তু দিছে থেংক ইউ পাপা আৰু এইটো এটা লিপষ্টিক আৰু মই এতিয়া শেষত দেখাম মোৰ আজি বাৰ্থডে বুলি চবতকৈ বেছি মানে মোৰ যোনটো ভাল লাগিছে মায়ে দিছে এডাল চাওক গ'ল্ডৰ হয় মানে সোণৰ হয় যোনডাল মায়ে মোক আজি গিফ্ট দিছে মায়ে যে বনাই আছিলে সেইটো কথা চবেই জানে কিন্তু মোক কোনেও কোৱা নাই যিহেতু মোক আজি মায়ে গিফ্ট দিব বুলি চ' মায়ে এডাল দিছে চাব পাৰে আপোনালোকে যোনডাল মই পিন্ধিয়ে আছোঁ মই ভিডিঅ'টোৰ যোগেদিয়ে মাক মোৰ ফালৰ পৰা বহুত বেছিয়ে ধন্যবাদ ক'ব বিচাৰিছোঁ আৰু মাকো কৈছোঁ আৰু চবকে কৈছোঁ যোনে মোক আজিৰ কাৰণে উইচ কৰিছে আশীৰ্বাদ দিছে চবকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু আজিৰ কাৰণে মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু মোক প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যোনে মোৰ ভিডিঅ'বোৰ চোৱা নাই সেইবোৰ চবেই মোৰ ভিডিঅ'বোৰ চাব আৰু যদিহে আপোনালোকে মোৰ চেনেলটো নতুন আছে তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব ধন্যবাদ